মই কেতিয়াও দেখা নাই, আজিও ভিচিত দেখিছোঁ। যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰতো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে, গতিকে সকলোবোৰ দেখোন ঠিকেই আছে। তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই, আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিতও বেলেগ একো পাৰ্থক্য দেখা নাই, ঠিকেই আছে সকলো। পাঁচজনে দিছে, পাঁচজন। যোৱাবাৰ 3জনৰ আছিলে, এইবাৰ 5জন। এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও দিছে। নমস্কাৰ। জুবিনদাৰ বাবে কোনে অপমান কৰিছিল, জুবিনদাক যে কেনেকৈ মৃত্যু হৈছিল, জুবিনদাৰ বাবে গৰিমা বৌৱে কি অহংকাৰ কৰিছিল, এইবিলাক কথা কয় এজন ব্যক্তি। তাক মই মানুহ বুলি নকওঁ, অলৰেডি এৰেষ্ট হ'ল এজন লেডিজ মানুহ। যে জুবিনদাৰ আজি আমি ন্যায় পোৱা নাই, আজি 40 দিন, আজি 4 মাহ ধৰি পাৰ হৈ গ'ল, আমি জুবিনদাৰ ন্যায় পোৱা নাই। আৰু তাৰ পিছতো জুবিনদাক অপমান কৰিবলৈ ধৰিলে, সেইৰ বাবে FIR দিয়া হ'ল আমাৰ গৰিমা বৌৱে। আৰু জুবিনদাৰ হত্যাকাৰীক শ্যামকানু, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি কেতিয়া ফাঁচি দিয়া হ'ব ঘোষণা কৰিলে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ল'ব। আৰু আমাৰ জুবিনদাৰ বাবে ন্যায় বিচৰা অলপ কম হৈ গ'ল। আজিৰ দিনত মই জাষ্টিচ বিচৰা অলপ কমকৈ দেখিছোঁ। 5 লাখৰ আমাৰ বেছি হৈ গ'ল জুবিনদাৰ বাবে জাষ্টিচ বিচৰা, বা জুবিনদাৰ ডাঙৰ অনুৰাগীবিলাকে কৈ আছে যে জুবিনদাৰ ন্যায়টো এই মাহতে পাব লাগিব। আৰু ময়ো কৈছোঁ, অনুৰোধ কৰিছোঁ অসম চৰকাৰক যাতে জুবিনদাৰ ন্যায় এই মাহতে পাব। আমি এইটো অনুৰোধ কৰিছোঁ। দাখিল সম্পূৰ্ণ হ'ল বা আদালতত চাৰ্জশ্বিটখন সম্পূৰ্ণ হয়, অতি সোনকালে শাস্তি দিবলৈ লাগিব জুবিনদাৰ হত্যাকাৰীক। কি শাস্তি দিবলৈ লাগিব আপোনালোকে মোক কমেণ্ট কৰি জনাই দিব। ফাঁচীৰ শাস্তি লাগিব নে কিবা শাস্তি লাগিব আপোনালোকে মোৰ ভিডিঅ'ত সম্পূৰ্ণকৈ কমেণ্টত জনাই দিব। আৰু জুবিনদাৰ বাবে কোনে ডাঙৰ অনুৰাগীবিলাকে যে কৈছিল যে জুবিনদাৰ ন্যায়ৰ বাবে আমি কিমান অপেক্ষা কৰিম, ঠিক কথা কৈছে। আমি অপেক্ষা কৰিব নোৱাৰিম। অতি সোনকালে যদি ন্যায় পায়, জুবিনদাৰ আত্মাও অতি সোনকালে উদ্ধাৰ হ'ব যে জুবিনদাৰ এই ন্যায়টো পাব বুলি। সেইকাৰণে আমি কৈছোঁ জুবিনদাৰ ন্যায় আমাক অতি সোনকালে লাগে। মই কেতিয়াও দেখা নাই, আজিও ভিচিত দেখিছোঁ। যোৱাবাৰো মই একেটা কথাই কৈছিলোঁ আৰু এইবাৰতো দেখিছোঁ শ্যামকানু মহন্তইও যিহেতু বেইল পিটিশ্যন দিছে, গতিকে সকলোবোৰ দেখোন ঠিকেই আছে। তেওঁলোকৰ কোনো ধৰণৰ অনুশোচনা আৰু কোনো ধৰণৰ পৰিতপ্ত মোৰ মুখখনত একো দেখাই নাই, আৰু তেওঁলোকৰ কোনো স্বাস্থ্যজনিতও বেলেগ একো পাৰ্থক্য দেখা নাই, ঠিকেই আছে সকলো। 5জনে দিছে, 5জন। যোৱাবাৰ 3জনৰ আছিলে, এইবাৰ 5জন। এবাৰ নন্দেশ্বৰ বৰা আৰু শ্যামকানু মহন্তইও দিছে। আগতে সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু অমিত প্ৰভাৰ আছিল। 5জনে। যোৱাবাৰ আজি আমাৰ শ্ৰদ্ধাৰ জিয়াউৰ কামাৰ ছাৰকে প্ৰমুখ কৰি নতুন যিটো প্ৰজিকিউশ্যন টীম দিছে, তেওঁলোকে আজি চাৰ্জ লৈছে। প্ৰথম দিনা আজি তেওঁলোকে কপিসমূহ সংগ্ৰহ কৰিছে। আৰু আজি দেখিছোঁ আমি 5জনে, যোৱাবাৰ 3 তাৰিখে 3জনৰ বেইল পিটিশ্যন আহিছিলে, এইবাৰ 5জনৰ বেইল পিটিশ্যন আহিছে। আৰু নেক্সট ডেটটো আমাৰ 22 তাৰিখে দিছে, গতিকে সেইদিনাখন যিখিনি বেইল অবজেকশ্যন হ'ব লগা আছে বা সেইখিনি হিয়াৰিংখিনি তেওঁলোকে শুনিব। আৰু গতিকে অহা 22 তাৰিখলৈ আমি এতিয়া ৰ'ব লাগিব। আজি আমি কামাৰ ছাৰক দেখিছোঁ যথেষ্ট, কাৰণ তেওঁলোকে আজি চাৰ্জ লৈছেহে, কিন্তু যথেষ্ট সপ্ৰতিভাৱে আৰু শক্তিশালীভাৱে তেওঁলোকে টিমটো ভাল লাগিছে। সেইখিনি শ্ৰদ্ধা সহকাৰে আমি বিশ্বাস কৰিব পাৰিছোঁ যে তেওঁলোকে সবলভাৱে যুঁজখন দিব পাৰিব। এতিয়া সেইখিনি কনফিডেঞ্চ আমাৰ মাজত আহিলে আমি সেইটোৱে লৈ পেলাই আমি আশা কৰি আগবাঢ়ি যাব পাৰোঁতো। গতিকে ভগৱানে সেইখিনি আমাক মানে শক্তি দিয়ক, আৰু সেইটোৱে তেওঁলোকে নিশ্চয় তেওঁলোকে সেইটোৱে আশা কৰিছোঁ। আৰু তেওঁলোকে এতিয়া, কাৰণ চাৰ্জশ্বিটখন ইমান ডাঙৰ ভলিউমনাছ এখন চাৰ্জশ্বিট, গতিকে তেওঁলোকে সেই গোটেইখিনি আজি চাৰ্জ লৈছেহে, গোটেইখিনি পঢ়ি তেওঁলোকে সেইখিনি সবলভাৱে নিজেও প্ৰস্তুত হ'ব লাগিব। সেইকাৰণে মই ভাবোঁ অহা ডেটটোত আৰু সবলভাৱে আমাৰ গোটেইখিনি বস্তু উপস্থাপন হ'ব। 22 তাৰিখে এটা দিছে আৰু 30 তাৰিখে তাৰপিছত বাকী প্ৰচিডিংছ নাই। ছিংগাপুৰতো ময়ো যেতিয়া আৰম্ভণিৰ পৰাই মই তেওঁলোকৰ লগত জড়িত হৈ আছোঁ, প্ৰতিটো কথা তেওঁলোকে সুমতো কেছ মানে ইনভেষ্টিগেশ্যন এটা কৰিছিলে নিজৰ ববীয়াকৈ। আৰু প্ৰতিবাৰেই যেতিয়াই মই তেওঁলোকক মোৰ
মানে তথ্য মই দিব লগা হৈছে বা মোৰ ভাষ্য দিব লগা হৈছে, মই ষ্টেটমেণ্ট দিছোঁ বা লিখিতভাৱে মই যিখিনি ইয়াতো হৈছে ইয়াৰ প্ৰচিডিংছৰ কথাও মই উল্লেখ কৰিছিলোঁ, কিন্তু তেওঁলোকে বাৰে বাৰে একেটাই কথা কৈছে, আৱাৰ্ছ ইজ এন ইণ্ডিভিজুৱেল প্ৰচেছ মেম, চ' দিছ ডাজণ্ট হেভ এনি কানেকশ্যন উইথ ইয়ৰ ইণ্ডিয়ান ইনভেষ্টিগেশ্যন। তো সেই কথাটোৱে এতিয়া হয়তো তেওঁলোকৰ মানে যিটো ওলাইছে, যিটো তেওঁলোকে কি বুলি ক'ম শুনানি দিছে সেইদিনাখন, সেইটো অসমৰ আদালতত সেইটো বস্তু তেনেদৰে কোনো গ্ৰাহ্য চাগে কৰা নহ'ব, কাৰণ তাত অকল কি হৈছিলে সেই দিনটোত সেইখিনিহে অকল তেওঁলোকে চায়, আৰু সেই পাৰ্চপেক্টিভটো বেলেগ, তেওঁলোকৰ পাৰ্চপেক্টিভটো বেলেগ। আৰু তেওঁলোকে বাৰে বাৰে সেইদিনাখন 14 তাৰিখে যিটো হৈছে শুনানি, সেইদিনাখনো তেওঁলোকে বাৰে বাৰে কৈ আছে যে দিছ ইজ নট এ ট্ৰায়েল, দিছ ইজ জাষ্ট এ টেষ্টিমনি। সেইটো তাত বিচাৰ নহয়, আৰু তাৰপিছত তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ধৰণৰ শাস্তিমূলক শুনানি এইবোৰ বস্তু নিদিয়ে, তেওঁলোকে অকল কি হৈছে সেই ঘটনাটো তদন্ত কৰে। আৰু আমাৰ ইয়াত কি হৈছিল, কিয় হৈছিল, কেনেকৈ হৈছিল, সকলোবোৰ কথা থাকিব। গতিকে ইয়াৰ অন্তৰালত কি হৈছিল, এই ঘটনাটোৰ অন্তৰালত কাৰ কি মটিভ আছিল, এই সকলোবোৰ কথা ইয়াত বিচাৰ হ'ব। আমাৰ ইয়াৰ বিচাৰটো মুখ্য, এইটো বিচাৰ আৰম্ভ হৈছে নিশ্চয় নিশ্চয় ইয়াত সকলোখিনি বিচাৰ হ'ব লাগিব, কাৰণ মানুহখিনি ইয়াৰ আৰু মটিভটো লাগিব। আৰু যিহেতু ৰিপৰ্টতো কোৱা হৈছে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে যে বহুত বছৰ আগৰ পৰা এই বস্তুবোৰ চলি আছিল, এনেকুৱা ধৰণৰ ষড়যন্ত্ৰমূলক কাৰ্য, গতিকে তেওঁলোকে নিশ্চয় কিবা তথ্য আৰু হেৰিৰ ভিত্তিতহে কৈছে কথাটো। সেইবোৰ সকলোবোৰ কথাৰ তদন্ত হ'ব লাগিব, বিচাৰ হ'ব লাগিব, বিচাৰৰ আওতালে সকলোবোৰ আহিব লাগিব, কিন্তু ছিংগাপুৰে সেইখিনি নকৰে। প্ৰথমৰ পৰাই যেতিয়াই তেওঁলোকে পষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াব বিচাৰিছিলে, মোক তেতিয়াই সুধিছে যে আপোনালোকক পাৰ্চনেলি পঠিয়াব পৰা, ব্যক্তিগতভাৱে পঠিয়াব পৰা কিবা বিষয় আছে নেকি। কিন্তু সকলোবোৰ কথা আমি মানে চৰকাৰৰ যোগেদি হোৱাটো বিচাৰিছিলোঁ, গতিকে হাই কমিশ্যনৰ যোগেদিয়ে আমি সেই পষ্টমৰ্টেম ৰিপৰ্টটো আনিছোঁ। আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ আপোনাৰ কিবা ক'ব লগা আছে নেকি, বা আমি নিজৰ ফালৰ পৰা আমি ইনভেষ্টিগেশ্যন কেতিয়াৰ পৰা তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে, সেই সময়টোৰ পৰা মই যিখিনি সময়ত একেবাৰে আমি বিধ্বস্ত হৈ আছিলোঁ পৰিয়ালটো, সেই সময়ৰ পৰাই আমি ইয়াত যেতিয়া FIR দিছোঁ, সেইখিনি সময়ৰ পৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চৰ লগতো আমাৰ যোগাযোগ হৈ আছে। 2জন ইনভেষ্টিগেশ্যন অফিচাৰৰ লগত তেওঁ কালি প্ৰথম সাক্ষ্য দিছে, ডেভিড লিন, আৰু এজন আছে। আৰু তাৰোপৰি তেওঁলোকে প্ৰতিটো সময়ে সময়ে মোৰ লগত ভিডিঅ' কনফাৰেন্সিং কৰিছে, ইমেইলত যোগাযোগ কৰিছোঁ। আমি যিখিনি মই কেতিয়াবা মুখেৰে ভাষ্য দিছোঁ, তেখেতসকলে কৈছে যে এইটো মেছেজত লিখি দিয়ক বা ইমেইলত লিখি দিয়ক, সেই সকলোবোৰ লিখিতভাৱে দিছোঁ। গতিকে আমি সম্পূৰ্ণভাৱে আছোঁ, কিন্তু দুখন দেশৰ মাজৰ এটা তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে, এই কথাবোৰত কিছুমান বস্তু আমি নিজেই কিছুমান নীতি নিয়ম মানি চলিব লাগে। আৰু তেওঁলোকেও যিহেতু বিচৰা নাছিল, তেওঁলোকেও 3বাৰমান সামাজিক মাধ্যমত বা তেওঁলোকে ৰিপৰ্টত লিখিছে যে মানুহে নিজাববীয়াকৈ নিজৰ ভাষ্য প্ৰদান কৰা বা এটা ধৰণৰ কনক্লুজন উলিওৱা বন্ধ কৰক। গতিকে সেই মৰ্মে আমি গোটেই কথাবোৰ ছ'চিয়েল মিডিয়াত বা মানুহক পাব্লিকেলি আমি একো জনোৱা নাছিলোঁ, কিন্তু আমি এতিয়ালৈকে আছোঁ, আৰু 3-4 তাৰিখে নেক্সট শুনানি আছে, তেতিয়ালৈকে আমি আছোঁৱে তেওঁলোকৰ।